Hey guys. Oh, buku. Mau ki কৈছিলো ক Hey guys. Senggoy lagi. কি করে mau ki Kenapa ভালনে ভাই ভাই বতৰটো তু কৈছিল দে এটা কথা মই ক'ব বিচাৰো ক এই ভূত জানিজনী এই নাচনীজনী মোৰ লগত লাগি গ'ল মই এটা নাচিব সময় হ'ল এটা মই ভিডিঅ' কৰি আছে নাচিব সময় হৈ যোৱাটো আকৌ গুচি গ'ল আকৌ আহিছে টেন 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 তো হে গাইছ সময়ৰ লগত সকলোবোৰেই সলনি হৈ গৈছে কিন্তু গজালৰ ঠাইছ কি হৈ আছে ডেৰেঞ্চি হৈছে আৰু এনচি গাইছ আমাৰ এই গাঁৱলীয়া ৰাস্তাটোৱেদি লাইন বাছ তাক আজি নচলিব পাৰে ওপৰেদি কিন্তু এপ্লেন সদায় চলে বুলি কিন্তু অহংকাৰ নাই কোনফালে যা কোনফালে যা নামঘৰত গৈ দিগদাৰ কৰি নাথাকিবি আকৌ তো সেই গাইছ আহি মানে পাইছোঁহি দেৰগাঁও মানে দেৰগাঁও পাবলৈ আৰু অলপ আছে একটো পাইছোঁহি কিন্তু আধাটো পাবলৈ আছে বা দেৰগাঁৱত পূৰা মানে ভিৰ আছে চাই লওঁ ভাবিছিলোঁ মানে দেৰগাঁওখন আগৰ জেগাতে আছে কিন্তু আগৰ জেগা নাই ঠিক বেলেগ সলনি হ'ল মানে ফ'ৰ লাইনটো বনাই দিছে সেইকাৰণে দোকানবোৰ পাছলৈ দিছে समझ गया তো সেই গাইছ দেৰগাঁওখন পাৰ হৈ আহি আমি পাবহি লাগিছিল 2 গাঁও কিন্তু এতিয়া আমি পামগৈ কি গাঁও নাপামগৈ এতিয়া পামগৈ আমি চিকাইঘাট মানে আমি চিকাইঘাট যিহেতু গৈ আছোঁ তো পামগৈ মানে চিকাইঘাট তো সেই গাইছ জলকীয়া যোৱা মানে খোৱাটো মেইন সেইটো কাৰণে প্ৰথমতে এতিয়া আমি চানা খাম চিকাইঘাট পোৱাগৈ নাই চানাটো খাই লওঁ তো দাদাৰ পৰা চানা ল'লোঁ খুব ধুনীয়া বনাইছে ভাল লাগিব খাই এইখন হৈছে গেলাবিল নদী চক আমাৰ ফালে মানে বৰষুণ দিলে যিটো পানী এইটো গেলাবিলতে পৰেহি মানে জান দি আহি আৰু এইপিনি পানী পূৰা বৈ আছে চক এইফালে সেই গাইছ আহি মানে চিকাইঘাটলৈ যোৱা ৰাস্তা চব পাই গ'লোঁ আৰু এইফালে মানে চবফালে পানী হৈ আছে বৰষুণ দি মানে পূৰা একদম বতৰ বেয়া যায় এইকেইদিন সেইটো কাৰণে গোটেই একদম পানী হৈ আছে সেই গাইছ আহি মানে পালোহি চিকাইঘাটলৈ যোৱা ৰাস্তা এইটো চক আমি ক'ত আছোঁ এইফালেও পানী মাজত মানে যিখন সাঁকো মানে দলং সেইখনত আছোঁ আৰু এইফালে চক সেইবোৰ জাল চক মাছ ধৰা জাল মানে সেইখন তললৈ ডুবাই দিয়ে ওপৰলৈ দাঙি দিয়ে মাছ উঠি যায় তো ইয়াৰ পৰা আগলৈ গ'লে পাই যামগৈ চিকাইঘাট পিকনিকৰ ছিজনত মানে চব আহে কিন্তু পানী উঠা ছিজনত সকলো নাহে গতিকে আমি আজি সেইফালে যাম তো আপোনালোকক দেখুৱাম চিকাইঘাটৰ মানে বৰ্তমানৰ অৱস্থাটো কেনেকুৱা হৈ আছে তো ই আহি গ'ল চক পৰিৱেশটো চক কিমান ধুনীয়া একদম চাৰিওফালে একদম এইফালে নৈ এইফালে গৰু চৰি আছে আৰু এইফালে গছ গছনি চিঞৰ বাখৰ হুলস্থুল নাই মানে আমাৰ ফালৰ লিখিয়াকৈ চক আহি মানে পালোহি এই চিকাইঘাটৰ ওচৰ ভাগ মনটো মানে বিৰাট ভাল লাগিছে ইয়ালৈ আহি ইয়াৰ মানে পৰিৱেশটো বৰ বেলেগ ধৰণৰ আমিও খেলিম আমিও খেলিম হা এই প্ৰথম ঘৰতে পেলাব লাগে প্ৰথম তোৰ ঘৰত পেলোৱা তো এহেঁতি মানে লাজ কৰিছে মোক দেখুৱাই দিব তাৰপিছত মই খেলিম তোলা তাৰপিছত আকৌ 3 নম্বৰ মই এইটো খেলিম মানে আমাৰ ফালে খোলাকটি বুলি কয় ইয়াত এইটো খেলটো বেলেগ অলপ তো প্ৰথমতে 1 নম্বৰ ঘৰত পেলাব লাগিব হয়নে তললৈ দেখা মাটি এনেকে গৈ এনেকে চুট মাৰি দিব লাগিব এজনী মাইকী এফালে কুকুৰ তলা
সেইটো খেলটো মানে মই নাজানো, কিন্তু ইহঁতে খেলি আছিলে অকণ খেলিবলৈ আহিলোঁ, ভাল লাগিল দেই। থেংক ইউ, বাই বাই, আকৌ আহিম। তো সেই গাইছ আহি পাই গ'লোহি মানে চিকাই ঘাটত এতিয়া মানে পূৰা পানী। সেই গাইছ এতিয়া মানে পিকনিক খোৱা জেগাত পূৰা পানী হৈ আছে, চক এইফালে চক। আৰু বৰ্তমান মানে জানুৱাৰী ফেব্ৰুৱাৰী মাহত চিকাই ঘাটৰ অৱস্থাটো বেলেগ আৰু বৰ্তমান সময়ত অৱস্থাটো বেলেগ। আৰু মানে পানী বাঢ়িবলৈ হ'লে এইফালে গোটেই পানী উঠি যাব চক। এতিয়া যদি আপুনি চিকাই ঘাটলৈ আহে তেতিয়াহ'লে পিকনিক খোৱা জেগাটো মানে চিনি নাপায়, কাৰণ এতিয়া পানীটো পূৰা ফুল হৈ আছে, মানে বাৰিষা কাল যে, তো পানী পূৰা ফুল হৈ আছে। পিকনিক খোৱা জেগা আপুনি এতিয়া দেখা নাপায়, এতিয়া ছাইডত এইকণ জেগাহে খালী পাব। আৰু যদি বৰষুণ দিয়ে পানী বাঢ়ি যায় তেতিয়াহ'লে এইবোৰতো পানী হোৱাৰ সম্ভাৱনা আছে মানে। আৰু এইফালে চাওক কিন্তু যেতিয়া পিকনিকৰ ছিজন থাকে খৰালি কাল, তেতিয়া পানী শুকাই থাকে, পাৰ হৈ যাব পাৰি, খোজকাঢ়িও পাৰি। এতিয়া নোৱাৰে, এতিয়া পানী ফুল হৈ আছে একদম, মানে গ'লেও নাও লৈহে যাব লাগিব। এতিয়া ছিজনত মানুহ ঢেৰ হয় ইয়াত, কিন্তু এতিয়া কোনো নাই চক, আমি দুটাহে আছোঁ কেৱল। আৰু ওচৰৰ মানুহবোৰ আছে বাৰু, কিন্তু তেওঁলোক নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, কাৰণ এতিয়া পিকনিকৰ সময় নহয়। গাইছ ভিডিঅ'টো ইমানেই আছিল, আজি চিকাই ঘাট মানে চাবলৈ আহিলোঁ, মানে বাৰিষা ছিজনত। পিকনিকৰ ছিজনত বাৰু আহোঁৱেই, কিন্তু এতিয়া বাৰিষা ছিজনত আহিলোঁ, তো চালোহি ইয়াৰ পৰিৱেশটো কেনেকুৱা হয়। অভিমানী ডাৱৰে উৰা মাৰে আজি, কাচিয়লি ৰদালি ফুলে পাহি মেলি।